ধন্যবাদ বেদব্ৰত বৰা ডাঙৰীয়া আৰু সাংবাদিক বন্ধু বান্ধৱীসকল। ইতিমধ্যে বেদব্ৰত বৰাই কৈছে খুব শ্বৰ্ট নটিছত লৰালৰিকৈ আপোনালোকক মতা হ'ল। আচল বিষয়টো আছিল আপোনালোকে সকলোৱে জানে যে আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 4:30 বজাৰ পৰা দিল্লীত এখন প্ৰেছ কনফাৰেন্স কৰাৰ কথা ৰাতিপুৱা ইতিমধ্যে কৰিলে আৰু সেই প্ৰেছ কনফাৰেন্সখনত যে যিটো বহু দিনৰ পৰা ওলাই আছিলে যে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন যিটো বিহাৰত হৈ গ'ল, সেইটো ফাৰ্ষ্ট ফেজ আৰু গোটেই পেন ইণ্ডিয়াত হ'ব, এইটো গোটেই ভাৰতবৰ্ষত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হ'ব এই বুলি ওলাই আছিলে। আৰু তেতিয়া আমি সকলো মেণ্টেলি প্ৰিপেয়াৰ্ড আছিলোঁ যে গোটেই ভাৰতবৰ্ষত হ'ব, তেতিয়া অসমতো হ'ব। আৰু এওঁলোকে যে এনেকৈ ফেজ ৱাইজ কৰিব সেইটো কথা আমি ভবা নাছিলোঁ। বিহাৰটো তেওঁলোকে অকলে কৰি লৈ ছেকেণ্ড ফেজ, থাৰ্ড ফেজ, ফ'ৰ্থ ফেজ যে কৰিব আমি নাজানো, এতিয়া ছেকেণ্ড ফেজ বুলি আজি ক'লে। যি নহওক আমি অসমত SIR হ'ব বুলি আৰু SIR হ'লে কি পৰিস্থিতি হ'ব, কি কথা, আমাৰ প্ৰদেশ কংগ্ৰেছৰ স্থিতি কি হ'ব, এনেকুৱা গোটেই কথাবিলাকৰ ওপৰত আপোনালোকেও ডেফিনেটলি কিছু আমাৰ ৰিয়েকশ্যন জানিবলৈ বিচাৰে। আৰু সেইকাৰণে আমি ভাবিছিলোঁ যে আপোনালোকক প্ৰেছ কনফাৰেন্সৰ পিছত আমি আনুষ্ঠানিকভাৱে আমাৰ দলৰ প্ৰতিক্ৰিয়াখিনি জনাম বা স্থিতিটো জনাম। কিন্তু যিটো আপোনালোকে নিশ্চয় গম পালে যে এই ছেকেণ্ড ফেজ বুলি যিটো SIR এতিয়া ডিক্লেয়াৰ কৰিলে, ইয়াক মাত্ৰ 12খন ৰাজ্য লৈছে, ইউনিয়ন টেৰিটৰীকে ধৰি। SIR হ'ব বুলি ভাবি আমি আগতীয়াকৈ আমাৰ দলে বহুত প্ৰস্তুতি চলাইছিলোঁ। আমি আমাৰ 29,558টা পলিং ষ্টেচন অসমত, এই ইমান 29,558টা পলিং ষ্টেচনৰ বিপৰীতে 21জনকৈ BLA আমি ইতিমধ্যে চিলেক্ট কৰি তেওঁলোকৰ ট্ৰেইনিং দি আমি সম্পূৰ্ণ ৰেডি হৈ আছিলোঁ, যাতে SIR আহিলে আমাৰ দলীয়ভাৱে যিখিনি তাত কৰিবলগীয়া কাম আমি কৰিব পাৰোঁ। কিন্তু যিহেতু এতিয়া নহ'ল যদিও আমাৰ BLAখিনি অন্য কাম আহিব এতিয়া, কাৰণ নিৰ্বাচনৰ আগত যিটো ভোটাৰ লিষ্টখন ছামেৰী ৰিভিজন হয়, সেই ছামেৰী ৰিভিজনটো হ'ব জানুৱাৰী মাহত 1 তাৰিখৰ পৰা। সেইটো এটা 1 জানুৱাৰী কোৱালিফাইং ডেট হিচাপে লৈ সেইটো এটা সৰু প্ৰক্ৰিয়া, সেইটো গতানুগতিক প্ৰক্ৰিয়া। অৰ্থাৎ বেচিকেলি যিখন ভোটাৰ লিষ্ট থাকিব সেইখনেই থাকিব, তাৰ পৰা মাত্ৰ কাট যাবলগীয়া মানুহখিনিৰ নাম কাটিব। অৰ্থাৎ যিখিনি মানুহ মৃত্যু হৈছে বা ছোৱালী কোনোবা এই সমষ্টিৰ পৰা বেলেগ সমষ্টিলৈ বিয়া হৈ গৈছে, এনেকুৱা সালসলনিবিলাক হ'ব। প্লাছ 18 বছৰ 1 জানুৱাৰী, 26ৰ 1 জানুৱাৰী 18 বছৰ যিবিলাক যুৱক যুৱতীৰ হ'ব সেইখিনিৰ নাম সোমাব। ইমানেই। এইটোকে কোৱা হয় ইলেকশ্যনৰ আগত এইটো এনেকুৱা এখন ভোটাৰ লিষ্ট ওলায়। এইখন লৈ পেলাই বিশেষ প্ৰব্লেম নাই, গতিকে সেইকাৰণে ইয়াত আমাৰ বিশেষ ক'বলগীয়া নাইকিয়া। কিন্তু আমাৰ কংগ্ৰেছ দল আমি সম্পূৰ্ণৰূপে SIRৰ কাৰণে আমি প্ৰস্তুত হৈ আছিলোঁ। এতিয়া যিহেতু এই বিষয়টোত আমাৰ প্ৰতিক্ৰিয়া আজি দিবলগীয়া নাই, সেইকাৰণে আমি অন্য দুটা কথা আপোনালোক আহিল যেতিয়া আপোনালোকক অৱগত কৰিব খুজিছোঁ। যে প্ৰথম কথাটো হৈছে যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেহতীয়া যিখন লাষ্ট ছবি ৰৈ বিনালে, আপোনালোকে সকলোৱে জানে 31 অক্টোবৰৰ পৰা সেইখন মুকলি হ'ব। আমাৰ দলৰ সভাপতি গৌৰৱ গগৈয়ে এটা ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে, দলীয় নিৰ্দেশ, গোটেই গ্ৰাছৰুট ৱৰ্কাৰলৈকে দলীয় নিৰ্দেশটো জাৰি কৰিছে যে আমাৰ পৰাপক্ষত প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে আমাৰ এই চিনেমাখন চাব লাগে। এই চিনেমাখন চাব লাগে প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী। এইটো এটা দলীয় কৰ্মীসকললৈ তেখেতে এটা নিৰ্দেশ জাৰি কৰিছে আৰু সেইমতে আমাৰ কংগ্ৰেছ সকলোৱে চাবৰ কাৰণে মানসিকভাৱে সকলোৱে প্ৰস্তুত হৈছে। বহুতে টিকেট ইতিমধ্যে এডভান্স কৰিছে। দেট ইজ ওৱান। আৰু এই চিনেমাখন জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আমিতো সকলোৱে চাম। লগতে আমাৰ সভাপতিয়ে মুখ্যমন্ত্ৰীক এখন চিঠি লিখি অনুৰোধ কৰিছে যে ইয়াৰ যিটো এণ্টাৰটেইনমেণ্ট টেক্স, এই টেক্সটো মাফ কৰি দিব লাগে, চিনেমাখনৰ আমোদ কৰটো উঠাই দিব লাগে। সেইটো এটা আমাৰ সভাপতিয়ে অনুৰোধ কৰিছে আৰু আমি ভাবোঁ অসম চৰকাৰে সেইটো নিশ্চয় কৰিব। এই দুটা কথা আপোনালোকক অৱগত কৰিলোঁ।
আৰু ৩ নম্বৰ কথাটো আপোনালোক আহিল যেতিয়া আপোনালোকক আৰু ৩ নম্বৰ কথাটো আমাৰ এটা স্থিতি দলীয় স্থিতি আমি জনাব খুজিছোঁ সেইটো হৈছে কি আজি দুদিনমানৰ আগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অহা বিধানসভা অধিৱেশনত নেলীৰ যি তিৱাৰী আয়োগৰ প্ৰতিবেদন সেই প্ৰতিবেদন ৰাজহুৱা কৰিব দাখিল কৰিব এই লৈ তেওঁ যিটো কৈছে এই সন্দৰ্ভত আমাৰ এটা প্ৰতিক্ৰিয়া আমি আপোনালোকক জনাব খুজিছোঁ ইয়াৰ প্ৰতিক্ৰিয়াটো হৈছে প্ৰথম কথাটো হৈছে যে এই প্ৰতিবেদনটো আজি ৪২ বছৰ পুৰণি হ'ল নেলীৰ ঘটনা হোৱা মোটামুটি আজি ৪২ বছৰ হৈছে আৰু ৪০ বছৰ হৈছে এই প্ৰতিবেদনখনত এতিয়া প্ৰশ্ন আহিলে যে আজি ৪২ বছৰৰ পিছত কি এনে পৰিস্থিতি আহিল যে এই প্ৰতিবেদনখন এতিয়া বিধানসভাত দাখিল কৰিব লাগে এক দুই যদি এই ঠিক আছে যদি এই প্ৰতিবেদনখন বিধানসভাত দাখিল কৰিব লাগে মই মানি ললো ৫ বছৰ আমাৰ প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ চৰকাৰ আছিল আৰু তাৰপিছত ১৫ বছৰ এজিপি আছিলে মাজত ১০ বছৰ আৰু ১৫ বছৰ একেৰাহে আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল প্ৰয়াত তৰুণ গগৈদেৱৰ নেতৃত্বত এতিয়া ধৰি ললো মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে ধৰি ললো যি কাৰণতেই নহওক আমাৰ কংগ্ৰেছৰ দিনত এই প্ৰতিবেদনখন বিধানসভাত যেনিবা নিদিলে ইয়াত যদি নিদিলে ইয়াৰ যদি ইমান গ্ৰহণযোগ্যতা আছিল ইমান গুৰুত্ব আছিল তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব খুজিছোঁ আপোনালোকৰ ২০১৬ৰ পৰা ২০২১ আপোনালোকৰ চৰকাৰ কিয় আপোনালোকে তেতিয়া এইখন প্ৰয়োজন বোধ নকৰিলে আৰু ২১ৰ পৰা আজি ২৫লৈকে আপোনালোকৰ চৰকাৰ এতিয়া ইলেকশ্যনলৈ মাত্ৰ ২-৩ মাহ বাকী আছে এই লাষ্ট মোমেণ্টত য'ত বিধানসভাৰ কাৰ্যকাল শেষ হ'ব এই লাষ্ট মোমেণ্টত আপুনি কি এনে সাংঘাতিক আপুনি ইয়াৰ গুৰুত্ব হঠাতে পালে যে যাৰ কাৰণে এইখন দাখিল কৰিব লাগে এই কথা তেখেতে ৰাজহুৱাকে ৰাইজক জনাব লাগে এইটো নাম্বাৰ 2 নাম্বাৰ 3 কথাটো আমি ক'ব খুজিছোঁ এই প্ৰতিবেদনখন এখন কণ্ট্ৰভাৰ্চিয়েল প্ৰতিবেদন বিতৰ্কিত প্ৰতিবেদন আৰু এই প্ৰতিবেদনৰ গ্ৰহণযোগ্যতাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আছে কিয়নো এই প্ৰতিবেদনখন কোনো জুডিচিয়েল প্ৰতিবেদন নহয় এই কমিশ্যনখন কোনো জুডিচিয়েল কমিশ্যন নহয় আৰু কোৱাচি জুডিচিয়েল নহয় না কোনো আদালতৰ নিৰ্দেশত কৰিছে না কোনো হাইকোৰ্টৰ জাজ বা বিচাৰকৰ অধীনত কৰিছে এইখন এখন এডমিনিষ্ট্ৰেটিভ প্ৰতিবেদন বিউৰক্ৰেটিক প্ৰতিবেদন আমোলাতান্ত্ৰিক উত্তৰ প্ৰদেশৰ এগৰাকী অৱসৰপ্ৰাপ্ত চিফ ছেক্ৰেটাৰী অৱসৰপ্ৰাপ্ত মুখ্য সচিব তিৱাৰী ডাঙৰীয়া তেওঁ সেইখিনি সময়ত নেলীৰ হত্যাকাণ্ডৰ পিছত এই প্ৰতিবেদন তেওঁক দিবলৈ দিয়া হৈছিলে গতিকে এইটো এটা এডমিনিষ্ট্ৰেটিভ প্ৰতিবেদন ইয়াৰ ইমান গ্ৰহণযোগ্যতা নাই ৩ নম্বৰ কথাটো আমি নিজে নাই দেখা যদিও বহুত ঠাইত চৰ্চিত হৈছে যে এই প্ৰতিবেদনখনত তেওঁ সহিয়েই নকৰিলে তেনেকুৱাও কথা ওলাইছে এইটো কথা কিমান নাজানো আমি যিটো মিডিয়াত পাইছোঁ আমি সেই কথাটো কৈছোঁ ৪ নম্বৰ কথাটো হৈছে এই প্ৰতিবেদনখনত যে এই প্ৰতিবেদনখনত দেখা গ'ল যে মুখ্যমন্ত্ৰীয়ে গোটেই ৫টা বছৰ তেওঁৰ কাৰ্যকালৰ তেওঁ এটাই ৰাজনীতি কৰিছিলে সেইটো ৰাজনীতি হৈছে কেনেকৈ হিন্দু মুছলমান দুভাগ কৰি আমি নিৰ্বাচনী বৈতৰণি আকৌ পাৰ হ'ব লাগে সেইকাৰণে তেওঁ বিভিন্ন পন্থা বহুদিন তেওঁ মিয়া ৰাজনীতি চলিলে মুছলমান ৰাজনীতি চলালে লুঙি টুপি দাঢ়িৰ কথা তেওঁ ক'লে তাৰপিছত তেওঁ মুছলমানৰ মাজত কেইবাটাও ভাগ কৰিলে তেওঁ এইটো কি বুলি কয় গৰীয়া মুছলমান কৰিলে অসমীয়া মুছলমান কৰিলে পূৰ্ববংগীয় মুছলমান কৰিলে মিয়া কৰিলে মুছলমানৰ মাজতো তেওঁ আকৌ ইছলাম ধৰ্মী মানুহৰ মাজতো বহুত ভাগ কৰিলে এইবিলাক কৰিও যেতিয়া তেওঁ নোৱাৰিলে লাষ্টত তেওঁ কি কৰিলে ইভেকশ্যন আৰু বুলডোজাৰৰ আশ্ৰয় ল'লে ইভেকশ্যন আৰু বুলডোজাৰৰ সন্ত্ৰাস কৰি তেওঁ মেৰুকৰণ কৰিব বিচাৰিছিলে সেইটোও তেওঁৰ কাম নিদিলে তেওঁ এতিয়া উপায়ন্তৰ হৈছে উপায়ন্তৰ হৈ তেওঁ দেখিলে
যে নিৰ্বাচনলৈ এতিয়া ৩-৪ মাহ আছে কোনো ধৰণৰ ইছ্যু তেওঁ উলিয়াব পৰা নাই কোনো ধৰণৰ তেওঁ মেৰুকৰণ কৰিব পৰা নাই গতিকে তেওঁ এতিয়া ভাবিলে নেলি ৰিপৰ্টটো যদি এইটো সময়ত আমি কওঁ তেতিয়াহ'লে যদি কিবা কৰি এটা ধৰ্মীয় মেৰুকৰণ কৰি এটা সাম্প্ৰদায়িক ভাৱত মানুহক যদি বিভাজন কৰিব পাৰি তেনেকুৱা এটা তেওঁ চেষ্টা কৰিছে কিন্তু এইটো মুখ্যমন্ত্ৰীৰ অপচেষ্টা এইটো বৃথা চেষ্টা এই চেষ্টা কাৰণ মুখ্যমন্ত্ৰী এতিয়ালৈকে যিমান কথা কৈছে যি সিদ্ধান্ত লৈছে প্ৰত্যেকটোৱে তেওঁ কাউণ্টাৰ প্ৰডাক্টিভ হৈছে ৰাইজে এটাও গ্ৰহণ কৰা নাই এতিয়া ৰাইজ প্ৰত্যেকটোৰ বিপক্ষে গৈছে গতিকে এইটো তেওঁ যিটো ৰিপৰ্ট দাখিল কৰিম বুলি কৈছে বিধানসভা এইটো এটা বুমেৰাং হ'ব অসমৰ মানুহক তেওঁ কেতিয়াও অসমৰ মানুহ শংকৰ আজান দেশৰ মানুহ এই অসমত তেওঁ কেতিয়াও মানুহক মেৰুকৰণ কৰিব নোৱাৰে মানুহৰ অসমীয়া মানুহে বুজি পাইছে তেওঁৰ ৰাজনৈতিক চলচাতুৰি বুজি পাইছে আৰু সেইকাৰণে আমি আপোনালোকৰ যোগেদি হিমন্ত বিশ্বৰ এই জালত ভৰি নিদিবৰ কাৰণেও আমি অসমৰ মানুহক আমি আহ্বান জনাইছোঁ আৰু টেক্স ফ্ৰী কৰিবৰ কাৰণে যিখন চিঠি আমাৰ সভাপতি ডাঙৰীয়াই লিখিছে মুখ্যমন্ত্ৰীলৈ লিখিছে সেই চিঠিখনো আপোনালোকৰ জ্ঞাতাৰ্থে আমি ইয়াত দাঙি ধৰিছোঁ আপোনালোকৰ জ্ঞাতাৰ্থে আৰু আমি আশা ৰাখিছোঁ অসম চৰকাৰে এইটো কথা ভাবিব নালাগে মুখ্যমন্ত্ৰীয়ে যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰিকুৱেষ্ট কৰিছে মই কিয় টেক্স ফ্ৰী কৰোঁ এইটো কথা মুখ্যমন্ত্ৰীয়ে ভাবিব নালাগে আমি মুখ্যমন্ত্ৰীক জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই টেক্স ফ্ৰী কৰিবৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ ধন্যবাদ